তো কিছু কোৱা নাই আমাক, কিন্তু 2 তাৰিখৰ এই 11টাৰ পৰা 11টা বা 12টাৰ মাজত এই কোকৰাঝাৰ কোকৰাঝাৰৰ পৰা এৰি গৈছে। তাৰপিছত 5টা বা 4টা মানৰ এই বড়ো জাতিৰ কিবা লৈ কিনি মেছেজ কৰিছে আৰু এইটোৱে ট্ৰাভেল আদিবাসী কিবা কিবি মেছেজ কৰিছে। সেই মেছেজটো লৈ কিনি মইতো কিছু কৰা নাছিলে ইয়াক মেছেজটো মোকে দিছে, লিখি দিছে আৰু কি মেছেজত এনেকুৱা লিখি দিছে। স্ক্ৰীনশ্বটটো ইয়াক আমাৰ গ্ৰুপত পঠাই দিছোঁ মই, ষ্টৰৰ গ্ৰুপত। যেনিবা কাম কৰা ল'ৰাবিলাক এনেকুৱা কৈছে বুলি কৈছোঁ মই। এনেকুৱা লিখি দিছে। তাৰপিছত মই ৰাতি মই ইয়াতে सरबराव सेन जाना फिनसे बयखौबो गोसो गोथारै बरायनाय जाबाय। दिनै मोनसे टपिक लाबोदों। बे टपिकआनो जाहैबाय जोंनि बर' माहारि ट्राइबेलनि सोमोन्दै जातिखौ लानानै एसे गाज्रि बुंनायनि थाखाय सावरायगोन। बे जादों जाथाया क'क्राझाराव जाथे मोनसे रेस्टुरेन्ट नामा डमिनसनि मेनेजार बिथाङा प्रितम रय दे नामा बेनि नामा। स' बिथाङा गावनि कर्मचारी खामानि मावनायफोरखौ जाथे जोंनि बर' हारिनि बेयाव सेंग्राफोर स्टुडेन्टफोर खामानि मावो। स' बिथांमोनखौ बिदि जातिखौ लानानै गाज्रि रायनाय जादों। स' बेखायनो नोंथांमोना बे क्लिपखौ जोबजासे नायदो आरो जायफोरा क्लिपखौ नायबाय बुजिखाबाय, स' गोबां मानसिया नुखाबाय। स' बेखौनो सावरायनो नागिरदों जे रावनिबो अधिकार गैया जे मोनसे जातिखौ लानानै जाहाथे गाज्रि बुंनायनि अधिकार। बेयो मोनसे क्राइम, बियो इमिडिएट एक्सन जानांगौ, बेखौ इमिडिएट एफआइआर होनांगौ बेखौ। आरो जायफोरा जोंनि हारिनि संगठनफोरा एफआइआर खालामबाय बिथांमोनखौ गोसो गोरबोजों रोजा रोजा साबायखर होबाय। जाहाथे गासै जोंनि बर' हारिनि जाहाथे दल संगठन आफाद दं गासैबो ज' जानानै जाहाथे एफआइआर होनांगौ गावबा गाव स्टेशनफ्राव, पुलिस स्टेशनफ्राव। स' मालाय हारिफ्रा गुबुन हादरनिफ्राय फैनानै जुदि जोंनि बे खिलन्जिया जोंनि जनजाति एबा ट्राइबेलफोरखौ जुदि बिदि बुंबा फैनानै बा बेसेबां दुखुनांथाव जाथाय। स' बेखायनो खावलायो जाहाथे बयबो सांग्रां जानांगौ। स' आं एसामिसाव बुंनो नागिरदों जाहाथे খুব দুখ লগা কথা, কাৰণ বহিৰাগতৰ মানুহ আহি ইয়াত ব্যৱসায় কৰিব আহি যদি আমাৰ খিলঞ্জীয়া মানুহৰ ওপৰত যদি জাতিৰ ওপৰত যদি কথা এটা জাতিক লৈ কিনি যদি বেয়াকৈ কয় তেতিয়া কিমান লাজৰ কথা, কিমান দুখৰ কথা। কিন্তু কথাটো হ'ল কোনোবা এজন কৰ্মচাৰী এজন দুজনে ভুল কৰিব পাৰে, কিন্তু সেইটো নহয় জাতিক লৈ গালি দিব। এনেকুৱা যদি হয় বহিৰাগতৰ মানুহবিলাকে ব্যৱসায় সূত্ৰে যদি আমাৰ অসমত আহি আমাৰ অসমৰ খিলঞ্জীয়াক যদি এনেকুৱা জাতিক ধৰি যদি ক'বলৈ যায় তেন্তে আৰু ইয়াতকৈ আৰু দুখৰ কথা কি হ'ব পাৰে। ৰাইজসকল যে সকলোৱে আমি খিলঞ্জীয়াসকলে যাতে সচেতন হ'ব লাগে, যাতে ইমিডিয়েট একশ্যন ল'ব লাগে, সিহঁতক এফআইআৰ কৰিব লাগে যাতে এটা জাতিক কিয় এনেকৈ বেয়া ব্যৱহাৰ দুৰ্ব্যৱহাৰ কৰিব। ইমান বেয়া বেয়া মানে লিখিছে সি কমেণ্টত। গতিকে সেই ল'ৰাজন দেখাই দিছে, দুখ প্ৰকাশ কৰিছে। আৰু কথাটো সেইটোৱেই। গতিকে আজি আমাৰ বড়োসকলৰ হৈছে, কালি আন জাতিলৈ হ'ব। অসমত সকলোৱে থকা জাতি সকলো যাতে আন জাতিয়ে আন জাতিক এনেকুৱা বেয়া ব্যৱহাৰ কৰিব নালাগে। কাৰণ এজন দুজনে ভুল কৰিব, তাক পাৰ্চনেলি কিবা গালি পাৰি থাকে তাৰপৰা, কিন্তু জাতিক ধৰি কোনো গালি পাৰিবলৈ কোনো অধিকাৰ দিয়া নাই। আমাৰ সংবিধানেও এইটো অধিকাৰ দিয়া নাই। গতিকে সেয়েহে মই আপোনালোকক সকলোৰ ওপৰত এইটো শ্বেয়াৰ কৰি দিলোঁ যাতে এনেকুৱা ধৰণৰ যদি বিভিন্ন ষ্টেটৰ পৰা আহি আমাৰ এই অসমখনত পুনৰ অসমখনত আমাৰ ব্যৱসায়ৰ সূত্ৰে আহি সিহঁতে পৰিয়াল চলাই আছে আৰু ইয়াতে চলি আৰু আমাৰ জাতিক এই লোকেল জাতিকে যদি এনেকুৱা কৰিব যায় খিলঞ্জীয়াক যদি চাওকচোন ৰাইজসকল কিমান দুখৰ কথা। সেয়েহে এনেকুৱা হ'ব নাপায়, এনেকুৱা কৰিব নাপায়। আৰু সেইকাৰণে এৱাৰনেছ দিব লাগে যাতে ইয়াক এফআইআৰ কৰিব লাগে, ইমিডিয়েট একশ্যন ল'ব লাগে আৰু যাতে পুনৰ আৰু এনেকুৱা নহয় আৰু বেলেগ আহি বহিৰাগত আহি যাতে এনেকুৱা খিলঞ্জীয়াক এইটো এটা জাতিক ধৰি সকলো অসমত
অল অসমত যাতে সকীয়াই দিব লাগে জনাই দিব লাগে যাতে মই সেইটোৱে বিচাৰোঁ গতিকে ইয়াত যদি ভুল বান্ধিছে নিশ্চয় ক্ষমা মাৰ্জনা কৰিব গতিকে যিসকল শেষলৈ চালে তেখেতলোকক সকলোকে ধন্যবাদ জ্ঞাপন কৰিলোঁ আৰু নতুনকৈ আহিছে যদি মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু কোনা বেলাইকন আছে সেইটো টিপি অল কৰি ল'ব চ' ভাল পালে ধুনীয়াকৈ এটা কমেণ্ট দিব লাইক শ্বেয়াৰ কৰিব ধন্যবাদ